250 টকাত এজন চাহ শ্ৰমিকে নিজৰ জীৱনটো কিমান কষ্টৰে পাৰ কৰে এবাৰ ভাবকচোন। 99,999 টকাৰ চাহ উৎপাদন কৰি দিয়া চাহ শ্ৰমিক আজিও কিন্তু অসমত শিল চাউলৰ ভাত খায়, ৰঙা এটা ৰুটি খায়। বিশ্ববাসীয়ে চাহ দিৱস উদযাপন কৰিছে, কিন্তু এই চাহ বাগিচাত কাম কৰা সহজ সৰল মানুহখিনিৰ বিষয়ে ভাবিবৰ বাবে কাৰো কিন্তু সময় নাই। অসমৰ চাহ শ্ৰমিকৰ দুৰৱস্থা আজি কি অৱস্থা, সেই সম্পৰ্কে আজি আমি কথা পাতিম। কালি বিশ্ববাসীয়ে চাহ দিৱস উদযাপন কৰিছে, কিন্তু এই চাহ বাগিচাত কাম কৰা সহজ সৰল মানুহখিনিৰ বিষয়ে ভাবিবৰ বাবে কাৰো কিন্তু সময় নাই। অসমৰ চাহ 99,999 টকাত বিদেশত নিলাম হৈছে, কিন্তু সেই 99,999 টকা চাহৰ উৎপাদন কৰা চাহ শ্ৰমিকৰ মজুৰি কিন্তু আজি অসমত 250 টকা। এই হাড়ে হিমজু ৰদে বৰষুণে কাম কৰা চাহ শ্ৰমিকৰ মজুৰি আজি সেই সম্পৰ্কে আমি কথা পাতিম। মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ দিয়া সময়ত চাহ শ্ৰমিকৰ মজুৰি অসমত 250 টকাত এজন চাহ শ্ৰমিকে নিজৰ জীৱনটো কিমান কষ্টৰে পাৰ কৰে এবাৰ ভাবকচোন। 1 লিটাৰ মিঠাতেলৰ দাম 250 টকা। এদিনৰ মজুৰিয়ে তেওঁলোকৰ 1 লিটাৰ মিঠাতেল কিনিলে গৈছিল। শাক পাচলি এইবিলাক অন্যান্য আছে। এবাৰ ভাবকচোন কিমান কষ্টৰে এজন চাহ শ্ৰমিকে নিজৰ জীৱনটো অতিবাহিত কৰে। 99,999 টকাৰ চাহ উৎপাদন কৰি দিয়া চাহ শ্ৰমিক আজিও কিন্তু অসমত শিল চাউলৰ ভাত খায়, ৰঙা এটা ৰুটি খায়। পুষ্টিকৰ খাদ্যৰ কথা বাৰু বাদেই দিছোঁ, তেওঁলোকে আজিও কিন্তু এনেদৰে জীৱন অতিবাহিত কৰিছে। 250 টকাত তেওঁলোকে কেনেদৰে নিজৰ ল'ৰা ছোৱালীক বিদ্যালয়মুখী কৰি তুলিব, সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈছে। তেওঁলোকে কেনেকৈ সাহস কৰিব 250 টকাত নিজৰ ল'ৰা ছোৱালীক বিদ্যালয়মুখী কৰি তুলিব পাৰে এবাৰ ভাবকচোন। অসমৰ এগৰাকী চাহ শ্ৰমিক 250 টকা মজুৰি, কিন্তু আনহাতে অসমৰ নিচেই 100 টকা যিসমূহ ৰাজ্য আছে সেইসমূহ ৰাজ্যৰ কিন্তু চাহ শ্ৰমিক। আমি যদি অসমৰ বাহিৰে যদি আন ৰাজ্যসমূহলৈ চাবলৈ যাওঁ, কৰ্ণাটকত কিন্তু চাহ শ্ৰমিকৰ মজুৰি আছে। আনহাতে আমি যদি চাবলৈ যাওঁ আমাৰ নিচেই কাষত থকা অসমৰ বাহিৰত থকা অন্য এখন ৰাজ্য কেৰেলাত চাহ শ্ৰমিকে কিন্তু 21 টকা মজুৰি। এইখন অসমতে সৰ্বাধিক চাহ উৎপাদন হয়, ইয়াৰ চাহ শ্ৰমিকৰ মজুৰি কিন্তু 250 টকা নিজৰ জীৱনটো কেনেকৈ অতিবাহিত কৰে এবাৰ ভাবক। অসমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি সম্পৰ্কে চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থাই চৰকাৰক বিপুল দাবী জনাইছে যে মজুৰি বৃদ্ধি হ'ব লাগে, কিন্তু গোটেই বিষয়বস্তুটো চৰকাৰে গা এৰা দি চলাৰ দৰে পৰিলক্ষিত হৈছে। আমি ভাবোঁ যে চৰকাৰে এই চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকক দৃষ্টি নিক্ষেপ কৰিব আৰু যিমান সোনকালে হয় চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰি দিব, তেতিয়া তেওঁলোকৰ এটা সুখৰ দিন আহিব, আনন্দৰ দিন আহিব।